বন্ধুসকল প্ৰথমতে ভিডিঅ'টো চাই লোৱা তাৰ পিছত ফানি ৰিপ্লে কৰি আছো। तो चलिए शुरू करते हैं। কিবা এটা ভাইৰেল হ'ব লাগে, সবে কপি কৰাত লাগি যায়। আজিকালি সিংগাৰ এজনক সন্মান নহয়, হাক কৰা হাক, তেতিয়াহে ভাইৰেল হ'ব পাৰিবা। আৰে ফোনটি ইমান অভাৰ এক্টিং কিয় কৰি আছা? কেতিয়াবা ঘৰৰ মানুহক এনেকৈ মৰম কৰি পাইছানে? আজিকালি বুকুৰ মাজত নগলে নহয়, বাকী দুটাকো হাক কৰিব লাগিছিল। যদি তই ক্ৰক্সৰ লগত মোজা পিন্ধি আছ দেন তই মেইন চাপৰি। বহুতে মোক বেয়া পাব পাৰে, বাট উপায় নাই ভাই, চিধা মানুহ চিধা কথা গেলা। চাপৰি দেই, ক্ৰক্সৰ লগত মোজা পিন্ধি আছে। আৰে ভাই তই কি মেখেলা পিন্ধি আছ নেকি? তই যদি ঘৰৰ নিচিনাকে চুলি কাটিছা তই চাপৰি। যদি তই ক্ৰক্সৰ লগত মোজা পিন্ধি আছ, আৰে ভাই মোজাযোৰ চেঞ্জ কৰি ল'বা, পুৰণা হৈছে। ক্ৰক্সৰ লগত মোজা পিন্ধি আছ দেন তই মেইন চাপৰি। আৰে ভাই তুমিওতো পিন্ধি আছা, তাৰ মানে তুমি চাপৰি আল্ট্ৰা প্ৰ মেক্স ন? আৰে খুৰী মেকআপ কম হৈছে, চুলি কেইডালতো মেকআপ দিব পাৰিলেই হয়। কি অদ্ভুত জন্তু আহিলে বাল। বন্ধুসকল মই ইয়াক দেখি ভয় খোৱা নাই, ইয়াক যোনে মেকআপ কৰিছে তাৰ কাৰণে বেয়া লাগিছে। বেচেৰাৰ ইমান বেয়া দিন আহিল নে, মেকআপ কৰিবলৈ ইয়াৰ কাষ্টমাৰে বিচাৰি নাপালে। হাগিলে আণ্ডাৰপেণ্টত হাগিলে, হাগিলে আণ্ডাৰপেণ্টত হাগিলে, গোন্ধাইছে আণ্ডাৰপেণ্ট গোন্ধাইছে, খুৰীৰ বোলে আণ্ডাৰপেণ্টটো গোন্ধাইছে। আণ্ডাৰপেণ্ট গোন্ধাইছে। আৰে খুৰী আপুনি হাগিবলৈ ইনষ্টাগ্ৰামটোহে পালে। খুৰীয়ে নিজে হাগি নিজে গোন্ধ পাইছে। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।